কেতিয়াবা তোমালৈ বৰকৈ মনত পৰে দৰ্শনা, কেতিয়াবা তোমালৈ সঁচাকৈ বৰকৈ মনত পৰে দৰ্শনা। সেই হাঁহি ধেমালিৰ দিনবোৰ তোমাৰ মনত পৰেনে বাৰু? চাৰিওপিনে কেৱল সম্ভাৱনাময় জীৱনৰ সোণালী ৰঙেৰে ৰঙীন। নিসংগতাৰে ভৰি থকা নিশাটোত কালভাৰৰ ওপৰত বহি আকাশৰ ফালে তৰা গণনা কৰি চাই ৰওঁ তোমাৰ কথাকে ভাবি। লগত সাৰথি কৰি লওঁ হানি সিং, অৰিজিত সিং আৰু লুইট হৰিয়াৰ মধুৰ ৰোমান্টিক গীতৰ কলি। আজিকালি ফেচবুক, হোৱাটছআপ কৰিবলৈ মন নোযোৱা হৈছে। এনেই ফোনত ভৰি থকা ডাইলৰ নম্বৰবিলাক চাই ৰওঁ, কাক কম, কোনে বা শুনিব মোৰ মনত অহৰহভাৱে চলি থকা বিষাদৰ ধুমুহা জাকৰ কথা। দৰ্শনা, তোমাৰ মনত পৰেনে প্ৰথমবাৰ দেশতে যে ভবকা লাগি চাই ৰৈছিলোঁ তোমাক, আৰু তুমি কাষলৈ আহি চুটুকি বজাই কৈছিলা, হেল্ল' মিষ্টাৰ, ভবকা লাগি কি চাই আছা? আগে পিছে ছোৱালী দেখা নাই নেকি? আৰু মই কৈছিলোঁ, দেখিছোঁ, কিন্তু তোমাৰ দৰে দেখা নাছিলোঁ। ভগৱানে কি জানি স্বৰ্গৰ অপেশ্বৰীক মৰতালৈ পঠিয়াই দিছে। আৰু তুমি মুখৰ ভাঁজ দি কৈছিলা, উফ, কি পাগলৰ পাল্লাত পৰিলোঁ। তাৰ পিছত বান্ধৱীকেইজনীৰ সৈতে আঁতৰি গ'লা, আৰু দেখা নোপোৱা নোহোৱালৈকে মই তোমালৈ চাই ৰ'লোঁ। সিদিনা দুৰ্গা পূজাৰ কথা, আৰু পূজাত ফটাই দিয়া কামটো মোৰ হাততে পৰিছিল। ফটাই দিয়া সেই ক্ষণত তোমাৰ উকা কপালখনলৈ চাই ভাবিছিলোঁ, আজি তোমাৰ কপালত ফাকুৰ ফটা দিছোঁ, কিন্তু এদিন নহয় এদিন চাবা তোমাৰ শিৰত মোৰ নামৰ ৰঙা সেন্দুৰৰ ফটা জিলিকামে। আকৌ কেতিয়াবা ফোনত কথা পাতি সুধিছিলা, যদি মই সৰগৰ তৰাটি বিচাৰোঁ আনি দিব পাৰিবানে তুমি? মই কৈছিলোঁ, অসম্ভৱ হোৱা সকলো কথাই সম্ভৱ কৰি তুলিম তোমাৰ নাম। আৰু সৰগৰ তৰাটিতো বহুতেই ক্ষুদ্ৰ। আৰু এতিয়া যেন সকলো প্ৰতিশ্ৰুতি এডাল অজগৰ হৈ মোক লাহে লাহে গিলিব ধৰিছে। যদিও মই দুখীয়া আছিলোঁ, কিন্তু তুমি বিচৰা সকলো বস্তুৱে মই দিবলৈ চেষ্টা কৰিছিলোঁ দৰ্শনা। তথাপিও তুমি মোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলা। আৰু মোৰ এতিয়া এনে লাগিছে যেন মই তোমাৰ ভালপোৱাৰ নামত আছিলোঁ মাত্ৰ এটি ধূলিকণা। এতিয়া গণিব ধৰিছোঁ জীৱনৰ অন্তিমক্ষণৰ সময়, আৰু শেষ হ'ব চিতাৰ জুইৰ ওপৰত দক দককৈ জ্বলি থকা জুইৰ মাজত মোৰ ভালপোৱাৰ কথা। তথাপিও প্ৰাৰ্থনা কৰিব ভগৱানৰ ওচৰত মোৰ আত্মাই, জন্তীৰ নিচিনা মুখনিত যাতে পুৱাৰ ৰঙা বেলিতি হৈ সেন্দুৰৰ ফৰ্তি সদায় জিলিকি থাকে, আৰু মোহনা মিঠা হাঁহিটি যাতে তোমাৰ ওঠৰ পৰা কেতিয়াও আঁতৰি নাথাকে। এই কবিতাটিৰ কবি আৰু আবৃত্তিকাৰ মনদীপ শৰ্মা।